হাই হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ফাইনেলি এটা মোৰ নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ এটা বস্তু খাবা। কি বস্তু খাব গৈ আছে আপোনালোকে চাই থাকক। আপোনালোকক দেখাইছোঁ। আৰু এইয়া বেটাই দেখাইছেনে? এইয়া বেটা বেটা পলিথিনটো দেখাই দিয়া। এইয়া পলিথিন এটা লৈ আছে হাতত। আপোনালোকে গম পাইছে চাগে। চাওকচোন আমি পথাৰে মাজে মাজে গৈ আছোঁ। বেটা হা বেটাই খোজ কাঢ়িব। আপোনালোকে দেখা পাইছেনে? আমি আহি পাই গ'লোহি। বেটা আৰু মই বগৰী খাব আহিছোঁ। এয়া বগৰী। বেটা বগৰী মই পাই দিম বটল বাৰে। আৰু পথাৰ মাজতে এঘৰ খুৰী ঘৰ আছে। খুৰী ঘৰ পৰা এয়া জলকীয়া নিমখ অলপ লৈ আহিছোঁ আমি খুজি কেনে। এয়া বেটা খাই ভাল লাগিছে না? ভাল লাগিছে সঁচাকৈ না? আগতে আমি খাই লওঁ, তাৰপিছত আমি ঘৰত। আৰু এটা কথা কওঁ, আপোনালোকে কিন্তু মোৰ ভিডিঅ'টো চালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওপৰত থকা বেল আইকনটো লাহেকৈ টিপি দিব। তেতিয়াহে মই ভিডিঅ' দিয়াবোৰ আপোনালোকে সোনকালে পাব। আজিলৈ বাই বাই।